মোৰে ল'ৰাৰ মা, মাছলৈ যাওঁ নাখাওঁ সুদা ভাত। ৰদৈ কদৈ পানী আনি তই, জুতিৰে খামে দিনৰ ভাত। মাছলৈ যাওঁ নাখাওঁ সুদা ভাত। গাঁৱতো তাড়াতাড়ি গীৰ্জাত যাব লাগিব, নহ'লে আৰু দেৰি হৈ যাব। তাড়াতাড়ি যাব লাগে। হে গড, মোক যাতে বক্সাৰৰ পৰা ৰক্ষা কৰা। এই বক্সাৰে যিকোনো মানুহকে মাৰিব ধৰিছে। যদি তুমি ৰক্ষা নকৰা আৰু মোক কোনো ৰক্ষা কৰিব নোৱাৰে গড। তুমি যদি ৰক্ষা কৰিব নোৱাৰা তেনেহ'লে মোক বক্সাৰক মাৰাৰ শক্তি দিয়া। বক্সাৰক মাৰা শক্তি দিয়া গড। परदेसियों से न अखियाँ मिलाना, परदेसियों से न अखियाँ मिलाना। বাটি, তই বোলে মোক মাৰিম বুলি কৈছা মানুহৰ আগত? তোৰ ইমান দম হ'ল? মোক মাৰাত তোৰ সাহস হ'ল? তোৰ চাৰা খানদানে মোক লুম এডালো লাৰিব নোৱাৰে। তই মোক কি বুলি ভাবিছা? বক্সাৰ ভাই, বক্সাৰ ভাই, মইতো আপোনাক মাৰিম বুলি কোৱা নাই। কোনে কৈছে আপোনাক এইবিলাক কথা? মই আৰু আপোনাক মাৰিব পাৰিম নেকি? আপুনি কি কথা কয় ভাই? মইতো আপোনাক দেখা পালে কিবা জম দেখা হেন পাওঁ। ঠিক আছে, মই এতিয়া যাওঁ, কিন্তু ভৱিষ্যতে যদি এইবিলাক কথা শুনো কিন্তু চাবি। হে ভগৱান ৰক্ষা তুমি মোক যে আজি বক্সাৰৰ পৰা ৰক্ষা কৰিলা। বাটি, কি হৈছে তোমাৰ? গোটেই দেখোন মুখ চুখ ৰঙা পৰি গৈছে। কি হ'ল তোমাৰ? কি হ'ল নকবি, তোৰ বাইকেৰে আছিল এতিয়া মোৰ তাত। আজি কিবাকে ৰক্ষা পৰিলোঁ মই, ভগৱানে ৰক্ষা কৰিলে মোক। বাপাৰে, মোৰ আজি অৱস্থা বেয়া হৈ গেল। কি মোৰ বাবা আছিল? মোৰ বাবা দেখোন ঘৰত আছে। কি কথা কয় বাটি? মই তোৰ বাইফেৰীৰ কথা কোৱা নাই। বক্সাৰ বাইফেৰী আছিল এতিয়া। মোক ৱাৰ্ণিং দি গেল, যদি তাৰ কথা কওঁ বোলে মোক হাৰা মূৰা ছিঙি দিব। কি বক্সাৰ আছিল তেনেহ'লে মই ঘৰত যাওঁ দে। যা, মোৰো অলপ টোপনিয়ে লাগি গৈছে এইবিলাক কথা শুনি। যা, মই টোপনিয়ে মাৰোঁ অলপ। বা, নদীৰ পাৰত কি হাৱা, ধুনীয়া বতাহ মেলিছে দেই। ক'ৰ পৰা আহিলি বাটি? নদীৰ পাৰত কিয় আহিলি? তই কি কৰবা মুচ্ছাতে? তই যি কৰবা আছে আমিও আছোঁ সেই কৰবা। অলপ হাৱা বতাহ খাবা আছোঁ। ঘুটিও দেখো। ঘুটি মেডিকেলৰ পৰা কেতিয়া আহিলে? মই ৰাতিপুৱা আছিলোঁ যে। এতিয়া অলপ বোলো নদীৰ পাৰত ফুৰি আহোঁ, মনটো ভাল লাগব, সেইকাৰণে নদীৰ পাৰত আহিলোঁ। বক্সাৰক আৰু দেখা পাইছে না ক'ৰবাত? বক্সাৰৰ কথা আৰু আমাৰ আগত নোলাবি। তই কিন্তু বক্সাৰৰ কথা ওলালে কথা বেয়া হৈ যাব। যদি বক্সাৰৰ কথা ওলা তই ইয়াৰ পৰা গুচি যাবি, ঘৰত ওলাই থাকিবি। কি হ'লে? বক্সাৰত দেখোন নামেই উলিয়াব নোৱাৰোঁ। কিয়? বৰ দেখোন টেনশ্যনত পৰি যায় বক্সাৰৰ নাম ক'লি। ভাই, কালি বক্সাৰে মোৰ ঘৰত আহি ৱাৰ্ণিং দি গৈছে, তাৰ নামে ওলাব মানা কৰি গৈছে। সেইকাৰণে আৰু এইবিলাক কথা নোলাবি মোৰ আগত। কি ধুনীয়া হাৱা মেলিছে ন বাটি? বৰ ঠাণ্ডা হাৱা বলি আছে। ইয়াৰ পৰা যাওঁ বল, আমি বেলেগত যাওঁ। যাওঁ। তহঁতে আৰু গেলি মই ইয়াতে কি কৰি থাকিম? ময়ো যাওঁ দে। বাকী কালিও গধূলি একবাৰ আহিবি পাৰিলি, ইয়াতে কথা পাতিম যা। বাতি
পথাৰত যে পানী অহাৰ কথা কৈছিলি, পানী কি বাঢ়ি আছে নে না শুকালা? দেউতা পানী বাঢ়িয়ে আছে, কি যে হ'ব, খেতিৰ অৱস্থাই বেয়া। মই আগতে কৈছোঁ খেতি কৰিব মানা, তই জোৰ কৰি খেতি কৰছা। আমি কিয় খেতি কৰিব লাগে? আমি বিজেপিৰ মানুহ, আমি খেতি নকৰিলেও হ'ব, আমাৰ চৰকাৰ আছে বৰ্তমান। এতিয়া এনেই পইচাকেইটা খেদালি না, এতিয়া মত তই। দেউতা যি হৈছে দে। মোক আজি 500 টকা লাগিছিলে দেউতা, পইচা দিয়ে 500 টকা দিছোঁ। 500 টকা আৰু তোক কিয় লাগে? কি কৰা 500 টকা? সেইদিনাই সেই মেখা পইচা বৰবাদ কৰিলি তই, আৰু তোক 500 টকা লাগে? দেউতা আজি লগত চলি গ'লে তাৰমানে ৰেষ্টুৰেণ্টত যাব, মই যাম বুলি ভাবিছিলোঁ। দিয়ে দেউতা দিয়ে। ঘটি বাতি কিয় নাহিলে? ইমান তাক কালি মাতিলোঁ, আহিম বুলি কৈছিল দেখোন। নাজানো কিয় নাহিলে, মোৰ আগতো আহিম বুলি কৈছিল সি। কি বা হ'ল, না বক্সাৰৰ ভয়তে নাহে সি, তাততো বৰ ভয়টো। বক্সাৰকনো ইমান ভয় কৰিব লাগে নে সি? আৰু ভয় যদি কৰে আমাক কোৱা, আমি তাক ঘৰৰ পৰাই লৈ আহিলোঁ হয় নহয়। কি কৰিবি আৰু, নাই থাকবে আৰু। আমি যেতিয়া খাই লৈ ঘৰত যাই ভাল হ'ব। দে। तुमसे मिलना बातें करना बड़ा अच्छा लगता है। কি এটা গান গাই আছা? আমাক ৰেষ্টুৰেণ্টত যাম বুলি আৰু মিছা কথা কৈ পেলাই এটা গান গাবা দিছে। তহঁতে তাৰমানে আহিলি ৰেষ্টুৰেণ্টৰ পৰা, মোৰ লাগে কিবা আনছে না? ৰেষ্টুৰেণ্টৰ পৰা কিবা অনা বস্তু আছে নেকি? তাতে একো বস্তু নাই, খোৱা বস্তু হৈ আছে। তই ঘৰত ঘুমাই থাক, খাব পাৰিবি দে। আজি মোৰ গাঁৱটো বেয়া লাগি আছিলে, সেইকাৰণে নেগেলোঁ। তহঁতে আহিলি ভালেই হৈছিলে। এতিয়া যা, মই অলপ টোপনিয়ে মাৰোঁ দে, কালি লগ কৰিম দে তহঁতক। দে যাওঁ দে। দে।